বিশ্বৰ সবাতোকৈ দুখীয়া কেইখনমান দেশ য'ত বছৰি উপাৰ্জন মাত্ৰ ৪২,০০০ টকা বিশ্বৰ সবাতোকৈ দুখীয়া এই দেশসমূহৰ মানুহে দুবেলা দুমুঠি ভালকৈ খাবলৈ নাপায় দুখীয়া হোৱাৰ বাবে এই দেশসমূহৰ মানুহে কৰে হাহাকাৰ বিশ্বৰ সবাতোকৈ দুখীয়া 10খন দেশ বাৰু কোন কেইখন জানেনে আপুনি প্ৰথমে ভিডিঅটো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে জিডিপি কেন্দ্ৰ কৰি হেহতিয়াকৈ প্ৰকাশ পাইছে বিশ্বৰ 10খন দুখীয়া দেশৰ তালিকা এই তালিকাত কোন কেইখন দেশ আছে চাওক দক্ষিণ সুদান দেশৰ সবাতোকৈ দুখীয়া দেশৰ তালিকাত শীৰ্ষত আছে দক্ষিণ সুদান এই দেশখনত এটা জীৱন কটাবলৈ মানুহে বহু কষ্ট কৰিবলগীয়া হয় এই দেশখনত এগৰাকী লোকৰ বাৰ্ষিক আয় $492 অৰ্থাৎ ৪২,১৭৩ টকা বুৰুণ্ডি পূব আফ্ৰিকাত থকা দেশ বুৰুণ্ডি হৈছে বিশ্বৰ দুখীয়া ৰাষ্ট্ৰৰ ভিতৰত অন্যতম এখন দেশ কৃষি প্ৰধান এই দেশখনত অধিকাংশ লোকেই খেতিয়ক যদিও পৰ্যাপ্ত প্ৰণালীবদ্ধ কাৰ্যপ্ৰণালীৰ অভাৱৰ বাবে অধিকাংশ লোকে দৰিদ্ৰতাৰ কবলত দেশখনৰ বাৰ্ষিক আয় ৭৮,১৭৩ টকা মধ্য আফ্ৰিকা গণৰাজ্য হৈছে বিশ্বৰ তৃতীয়খন দুখীয়া দেশ এই দেশত বাৰ্ষিক জনমূৰি আয় হৈছে ৯৫,২৬১ টকা এই দেশখনত ভূগৰ্ভত অত্যাধিক পৰিমাণে হীৰা পোৱা যায় যদিও পৰ্যাপ্ত সুবিধা তথা কাৰ্যপ্ৰণালীৰ অভাৱৰ বাবে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে সকলো লোক কংগো প্ৰাকৃতিক বিভিন্ন উপাদানেৰে ভৰপূৰ কংগোত উপাদানসমূহ প্ৰয়োজনীয় ব্যৱহাৰ কৰিব নোৱাৰাৰ বাবে দীৰ্ঘ বছৰ ধৰি দৰিদ্ৰতাৰ সৈতে যুঁজ দি আছে বিশ্বৰ পঞ্চম সংখ্যক দুখীয়া দেশ হৈছে কংগো এই দেশৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক জনমূৰি আয় ১,৩১,১৯৩ টকা মোজাম্বিক সাক্ষৰতাৰ হাৰ নিম্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত অতিকৈ পিছপৰা মোজাম্বিক হৈছে বিশ্বৰ ৬খন দুখীয়া দেশ এই দেশৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক জনমূৰি আয় হৈছে ১,৩৭,৮৭৮ টকা মোলাবি শিক্ষা স্বাস্থ্য আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অতিকৈ পিছপৰা মোলাবি হৈছে দেশৰ ৭মখন দুখীয়া দেশ এইখন দেশৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক আয় ১,৪২,৮৯২ টকা এই দেশখনৰ অধিকাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল নাইজাৰ শিক্ষা আৰু মেডিকেল ক্ষেত্ৰখনত বিশেষভাৱে পিছ পৰি থকাৰ বাবে এই দেশখনত দৰিদ্ৰতাৰ কবলত পৰা আজিকোপতি ওলাই আহিব পৰা নাই কৃষিৰ ওপৰত নিৰ্ভৰশীল এইখন দেশৰ অৰ্থনীতি দেশখনৰ এগৰাকী ব্যক্তিৰ জনমূৰি আয় হৈছে ১,৪৪,৮৯২ টকা চাদ তেলৰ ওপৰতে নিৰ্ভৰশীল যদিও পৰ্যাপ্ত পৰিকল্পনাৰ বাবে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে এইখন দেশ এই দেশখনৰ জনমূৰি আয় হৈছে ১,৫৫,৪২৭ টকা লক্ষণীয় কথাটো হৈছে প্ৰচুৰ পৰিমাণে তেল নিষ্কাশন হোৱা এই দেশখন দিনক দিনে দৰিদ্ৰতাৰ ফালেহে গতি কৰিছে লাইবেৰিয়া লো আৰু ৰবৰক লৈ বিশেষভাৱে চহকী লাইবেৰিয়া দুৰ্নীতি গৃহযুদ্ধ আৰু দুৰ্বল আন্তঃগাঁথনিৰ বাবে আৰ্থিকভাৱে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে লাইবেৰিয়া এইখন দেশৰ জনমূৰি আয় হৈছে ১,৫৭,০৯৮ টকা মেডাগাস্কৰ কৃষি প্ৰধান দেশ মেডাগাস্কাৰৰ এগৰাকী ব্যক্তিৰ বাৰ্ষিক উপাৰ্জন হৈছে ১,৬৬,২৯০ টকা কৃষিক লৈ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও দেশখনত পৰ্যাপ্ত আন্তঃগাঁথনি নথকাৰ বাবে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে দেশখনৰ অধিকাংশ লোক